মই এটা প্ৰশ্ন কৰিম, তাৰ আগত মই কৈ দিওঁ, মোৰ নাম ৰমেশ কুমাৰ, মই নয়া দিল্লীৰ পৰা আহিছোঁ। প্ৰয়োজন এজন ধৰ্মযাজক। ভাই, আপোনাৰ লেকচাৰত আপুনি কৈছে পবিত্ৰ কোৰাণ হ'ল চূড়ান্ত। আচ্ছা, কিন্তু মোৰ এটা প্ৰশ্ন আছে যে এমামাৰ যুদ্ধে সেই সময়ত বহুতো কোৰাণৰ হাফিজ মৃত্যু হৈছিল। বহুতেই ভাবে যে আবু বকৰৰ সময়ত পবিত্ৰ কোৰাণ হেৰাই গৈছে। আৰু সহি আল বুখাৰী 6 নম্বৰ খণ্ড 510 নম্বৰ হাদিছে কৈছে, যেতিয়া ইছলামৰ তৃতীয় খলিফা তেওঁ যেতিয়া হাবিমিয়া লোকৰ লগত যুদ্ধ কৰি আছিল আৰু সেই সময়ত তেওঁ পবিত্ৰ কোৰাণৰ কিছুমান বেলেগ ধৰণৰ সংস্কৰণ পাইছিল, তেতিয়া উছমানে কোৰাণ লিখিলে। আৰু এটা কথা, আল্লাহ পবিত্ৰ কোৰাণত কৈছে 15:9, মই কোৰাণ অৱতীৰ্ণ কৰিছোঁ, ময়ে সংৰক্ষণ কৰিম। কিন্তু কোৰাণ সংৰক্ষিত হোৱা নাই। মই জানিব বিচাৰোঁ যে কোৰাণ কেতিয়া বিকৃত হৈছে, কিয় বিকৃত হৈছে, ক'ত বিকৃত হৈছে, কোনে এইখন কিতাপক বিকৃত কৰিছে, কেতিয়া বিকৃত হৈছে, প্লিজ মন্তব্য কৰক। ভাই, আপুনি প্ৰশ্ন কৰিছে, আপুনি পবিত্ৰ কোৰাণৰ সূৰা হিজৰৰ 9 নম্বৰ আয়াতৰ উদ্ধৃত দিছে, য'ত মহান আল্লাহ কৈছে, মই কোৰাণক অৱতীৰ্ণ কৰিছোঁ, ময়ে সংৰক্ষিত কৰিম। তেতিয়াহ'লে কোৰাণক কৈছে কোৰাণ বিকৃত হোৱা নাই, আল্লাহ কৈছে কোৰাণ বিশুদ্ধ। তেতিয়াহ'লে বুখাৰীয়ে কিয় কৈছে কোৰাণ হেৰাই গৈছে আবু বকৰৰ সময়ত? তৃতীয় খলিফা হজৰত উছমান আহিল, তেওঁ কোৰাণৰ বহুত সংস্কৰণ পাইছিল, তাৰপিছত এইটো কেনেকৈ হ'ল? ভাই, সহি বুখাৰীয়ে যি কথাটো কৈছে সেইটো ঠিক। যিটো হজৰত উছমান ৰাদিয়াল্লাহু আনহু পাইছিল সেইটো বিভিন্ন বাছনি ভংগী, যেনে ইংৰাজী ভাষাত চাব বহুতো বাছনি ভংগী আছে। একেই ইংৰাজী চাউথ ইণ্ডিয়ানসকলে একদৰে কয় হোৱাট ইজ ইয়ৰ নেম, কোনো ইংৰাজী মানুহে কয় হোৱাটছ ইয়ৰ নেম। হায়দৰাবাদীসকলৰ বাছনি ভংগীটো আলাদা, মই সেইদৰে ক'ব পাৰিম, বুজাটো একেই। মোৰ স্ত্ৰীয়ে কৈছিল, তুমি হায়দৰাবাদৰ ষ্টাইলত কিয় লেকচাৰ নিদিওঁ, এইটো উৰ্দু ষ্টাইলত নকওঁ। মুম্বাইত আমি কেতিয়া নকওঁ। মুম্বাইত আমি কওঁ আয়েংগা, যায়েংগা, খায়েংগা, পিয়েংগা। এবাৰ মোক মুম্বাইৰ এজন ভায়ে কৈছিল আয়েংগা যায়েংগা আছিল আচলতে যোৱা ঠাই। তেতিয়াহ'লে বেলেগ বেলেগ ঠাইৰ বাছনি ভংগী হৈছে বেলেগকৈ নিচিনা। একেই ছেম হজৰত উছমান গনিৰ সময় আৰবী ভাষাত হজৰত উছমানে দেখিছিল অনেক বাছনি ভংগী আছে। আমাৰ মহানবী হজৰতে অনুমতি দিছিল 7টা বাছনি ভংগীৰ, তেতিয়া উচ্চাৰণ কৰিবগৈ ভুল হৈছিল। এই ভুলবিলাক চাই হজৰত উছমানে কৈছিল এইটোক চূড়ান্ত কৰা, আৰু ইয়াতে আমি শুদ্ধভাৱে উচ্চাৰণ কৰিম। তেতিয়া বুজিব পাৰিলে যে তেওঁ বাছনি ভংগী শুদ্ধ কৰিছিল। যদি কোনোবাই কয় হোৱাট ইজ ইয়ৰ নেম, কোনো ইংৰাজীয়ে ক'ব এইটো আকৌ কেনেকৈ ইংৰাজী, হোৱাট ইজ ইয়ৰ নেম, হোৱাটছ ইয়ৰ নেম। আমেৰিকান বাছনি ভংগী বেলেগ, ব্ৰিটিছৰ বাছনি ভংগী বেলেগ, নিউজিলেণ্ডৰটো বেলেগ, কিছু গ্ৰহণযোগ্য কিছু গ্ৰহণযোগ্য নহয়। এইটো হ'ল কাৰণবিলাকৰ এটা। তেওঁ সংশোধন কৰিছিল বাছনি ভংগী। 2 নম্বৰ, আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া কোৰাণ নাজিল হয় তাৰ লগত লিখক থাকিছিল। নবীজে সেই সকল লিখকসকলক তেওঁ যি শুনিছিল সেই সব কৈছিল, চাহাবাসকলে লিখি থৈছিল। নবীজী আকৌ চেক কৰিছিল। এইবাবে জাইদ বিন হাবিব তেওঁ আছিল প্ৰধান লিখক, আৰু বহুতজন আছিল। তদুপৰি বহুতো চাহাবী নবীজৰ কাষত আহিছিল, আয়াতবিলাক শুনিছিল, তাৰপিছত বাসস্থানত গৈ মনত আছিল সেইটো লিখি থৈছিল। ইয়াতে ধৰি লওক কোনোবাই মোৰ লেকচাৰ শুনিল, তাৰপিছত বাসস্থানত গৈ লিখি থ'ল, সেইটো ভুলো হ'ব পাৰে, শুদ্ধ হ'ব পাৰে, ছেম মোৰ নিচিনা নহ'ব। তেতিয়া মই যদি চেক কৰি তাত কিছু নোট দিওঁ আৰু এইটো লিখক আৰু এবাৰ পঢ়ক, এইটো ভুল হৈছে শুধৰাই লওক, তেতিয়া কোৰাণৰ যি কপিটো আমাৰ নবীজীৰ কাষত আছিল সেইটো চেক কৰিছিল তেওঁৱেই যেতিয়া তেওঁ জীৱিত আছিল। এইটো দিয়া হৈছিল তাৰ স্ত্ৰী বিবি হাফছা ৰাদিয়াল্লাহু আনহাৰ কাষত। তেওঁ আছিল হজৰত উমৰ ৰাদিয়াল্লাহু আনহুৰ ছোৱালী। এইটো বিবি হাফছাৰ কাষত আছিল। পিছত মানুহজনে তাৰ নিজৰ পৰাই লিখা আৰম্ভ কৰিলে। সিহঁতৰ স্থিতিৰ পৰা ভুল হোৱাটো স্বাভাৱিক। পবিত্ৰ কোৰাণ কিন্তু ভুল নহয়, যদিও তাত বেছিভাগ মানুহৰ লিখাত নোট আছিল। হজৰত উছমানে ক'লে এতিয়াতো মানুহে ভুল ভাবি ক'ব যে এইখনেই আচল কোৰাণ, এতিয়া মই কোৰাণৰ সঠিক কপি কৰিম, তাৰপিছত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰত মই এইখনক বিস্তাৰ কৰিম আৰু মুছলিমসকলে ক'ব পাৰিব যে এইটোৱেই আচল। কোৰাণৰ পৰিৱৰ্তন হোৱা নাই। মানুহবিলাকে বিভিন্ন নোট লিখা আৰম্ভ কৰিলে। অন্য মানুহে বুজিব নোৱাৰিলে যে এইখনেই শুদ্ধ কোৰাণ নে ভুল কোৰাণ। আৰু তৃতীয় খলিফা হজৰত উছমান ৰাদিয়াল্লাহু আনহু তেওঁ কি কৰিলে, এটা কমিটি বনালে চাহাবাসকলক লৈ, তাৰপিছত অৰিজিনেলখনৰ পৰা কপি কৰিলে আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তে বিস্তাৰ কৰিলে। এনেকুৱা এখন কপি এতিয়াও আছে, এতিয়াও তাজখণ্ড, ইয়াৰ উপৰিও তুৰস্কে কোপটাকি মিউজিয়ামত। যদি পৰীক্ষা কৰে ছেম একেই কথা। ইয়াৰ উপৰিও হাফিজসকল আছে, কোৰাণৰ সকলো কপি পঢ়ি পেলালেও
পৃথিৱীৰ ভিতৰত হাজাৰ হাজাৰ হাফিজ আছে পবিত্ৰ কোৰাণৰ যিসকলৰ হৃদয়ত আছে যদিও সকলো কপিকে পঢ়ি দিয়ে। এটা কথা তাৰ পিছতো এই হাফিজসকল আছে, সিহঁতে আকৌ কোৰাণৰ কপি তৈয়াৰী কৰিব ভাষা কৰোঁ উত্তৰটো পালে।